গুড মৰ্নিং গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৰে ভাল। তো আজি মই যাবলৈ ওলাইছোঁ দিল্লী। সেইকাৰণে ৰাতিপুৱা 7 বজাত উঠি ৰেডি হৈ একেবাৰে গাড়ীৰ পৰা ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আৰু এনেকৈ লাহে লাহে আমি গৈ আছোঁ ট্ৰেইন ষ্টেচনৰ ফালে, কাৰণ ট্ৰেইন আছে 8 বজাত। আৰু এনেকৈ আহি থাকোঁতে আমি ডাইৰেক্ট আহি পালোঁ কোকৰাঝাৰ, কাৰণ কোকৰাঝাৰত আমি উঠিম ট্ৰেইনত। সেইকাৰণে কোকৰাঝাৰ আহি পালোঁ। তাৰপিছত এই কোকৰাঝাৰ ষ্টেচনৰ পৰিস্থিতি, সকলোৱে নিজৰ ট্ৰেইনৰ কাৰণে অপেক্ষা কৰি আছে। মই চাৰিওফালে পৰিৱেশ দেখাবলৈ চেষ্টা কৰিছোঁ আপোনাক। ধুনীয়া আমৰ গছত মূল আহিছে আৰু পাখে পাখে পৰিৱেশবিলাক চাব এবাৰ। এনেকৈ এখন ট্ৰেইনৰ পিছত এখন ট্ৰেইন আহিছে আৰু গৈছে, কিন্তু আমাৰ ট্ৰেইন এতিয়া অহা নাই। সেইকাৰণে আমি ৱেইট কৰি আছোঁ। আৰু অলপ পিছতে ফাইনেলি আমাৰ ট্ৰেইনখন আহি পাইছে। ট্ৰেইন হোৱাৰ পিছতে বেছি টাইম ৱেইট নকৰিলে, সেইকাৰণে আমি খৰধৰকৈ ট্ৰেইনত উঠিলোঁ। আমি 3জন মানুহ আছোঁ। সেইকাৰণে হোৱাৰ পিছত আমি নিজৰ চিটটো বিচাৰি উলিয়াই ল'লোঁ প্ৰথমতে। তাৰপিছত চিটত বহি ল'লোঁ। চিটত বেগ চেগ থৈ তাৰপিছত মুখ হাত ধুই আহিলোঁ। আৰু এনেকৈ প্ৰাকৃতিক পৰিৱেশ চাই চাই মই গৈ আছোঁ দিল্লী। চ' আপোনালোকক জনাইছোঁ মই নেক্সট ভিডিঅ'বোৰ দিল্লীৰ পৰা আহিব। চ' আপোনালোকে যদি নতুন মোৰ চেনেলত আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। তো এটা কথা, এই ভিডিঅ'টো মই ট্ৰেইনৰ পৰা এডিট কৰিছোঁ, ভইচ অভাৰ কৰিছোঁ। চ' বেকগ্ৰাউণ্ড নইজ ইগন'ৰ কৰিব। থেংক ইউ ছ' মাছ।